Hey guys, welcome back to our channel. আজি আছে দশমী আৰু এইডাল আমি যোৱা বছৰৰ বান্ধিছিলো আমি দুজনে এবছৰ ৰাখো এই ফিটাডাল আৰু ৰাখিব লাগে বুলি কথা নাই বাট আমি ৰাখো সো আজি খুলি মই নতুন লম এয়া আমি এটা নতুন ফিটা গাঠিবলৈ আহিছিলো আমাৰ কথা হ'ল তে নেক্সট টিপটো বহিছে আৰু So, এতিয়া আমি ৰেডি হৈছো আজি হৈছে দশমী আৰু আজি এতিয়া মূৰ্তি উঠাব যাম আমি তেতিয়া চাৰিফালে গোখানি এবাৰ ফুৰাই আনিব তাৰ পিছত আমাৰ ইফালে ঘুৰি পেলাই কহৰাত যাব তেতিয়া আমি ওপৰত ৰখি থাকিম তাৰ পিছত দলঙৰ ওচৰত ৰখিম আৰু তাৰ পিছত আমি দেখাই থাকিম আপোনালোকক তো বলক তেনে এতিয়া মূৰ্তিবোৰক গাড়ীত উঠাই পেলাই চাৰিআলি ফালে ঘূৰাবলৈ নিছে তাৰ পিছত আকৌ এতিয়া আহি আছে এতিয়া আমি বাটত ৰখি আছো তাৰ পিছত তেওঁলোক আকৌ কহৰাৰ ফালে যাব তাৰ পিছত আমিও পিছে পিছে যাম তাৰ পিছত দলঙৰ ওচৰত ৰখি থাকিম আৰু रात भर तोड़ जोड़ कत उत्सवे माखा टोई टोई हई चई सब ठीक करे राखा करे विषादे आड़ी निते आड्डाए भरपूर तो धनेर रंग प्राणे छड़ालो बलो बलो दुगाइलो बलो बलो दुगाइलो बलो बलो दुगाइलो 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 बलो बलो दुगाइलो 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 এতিয়া আমি খুজকাঢ়ি গৈ আছো এতিয়া আমি দলঙৰ ওচৰত গৈ ৰখিম এয়া আগফালেও মানুহ পিছফালেও মানুহ বহুত মানুহ হয় আমাৰ ইয়াত উঠোৱাৰ টাইমত এয়া সব গৈ আছে গাড়ীবোৰ সব ৰখি গৈছে এয়া চাওক দলংখন ওচৰতে হয় এয়া পালো দিয়ে এয়া তেতিয়া আমি দলঙৰ ওচৰত ৰখি আছিলো এয়া দেখা পাইছে আৰু বহুত মানুহ ৰখি আছে আৰু বহুত দুৰ্গামাৰ গাড়ীত গৈছে আৰু খুজকাই গৈছে কিন্তু আমি দলঙৰ ওচৰত ৰখি আছো সো এতিয়া দুৰ্গামা আকৌ ঘূৰি আহিব যেতিয়া তেওঁৰ বিসৰ্জন হ'ব আৰু তাৰপিছত এইবাৰ পূজা ইয়াতে খতম পূজা জলদি আহে আৰু জলদি গুচি যায় এতিয়া আমি ৰখি আছো দলঙৰ ওচৰতে গোখানি কহৰাৰ ফালে ফুৰাব নিছে তাৰ পৰা আহিব আহিলে সেইকাৰণে ৰখি আছো আমি
Next year log paham. Tada, bye bye. So guys, kami to kuya so next year log paham. Next year 100 years obo. जा আজি হৈছে কাতি বিহু আৰু আমি আপোনালোকক দশমীৰ ভিডিঅ'টোৰ লগতে কাতি বিহুৰ ভিডিঅ'টো একেলগে দি দিছোঁ আৰু আমি ৰংগোলী বনাইছোঁ তুলসী গছজোপাৰ ওচৰতে ৰংগোলী এটা বনাইছোঁ আমি দুজনে বনাইছিলোঁ কেনেকুৱা হৈছে জনাব এয়া এতিয়া ইয়াত চাকি জ্বলাম তাৰপিছত আমি আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো এয়া এতিয়া আমাৰ চাকি জ্বলোৱা হৈ গ'ল
এয়া বায়ে এতিয়া পূজা কৰি আছে। তাৰপিছত বায়ে তুলসী চৰিত্ৰ পঢ়িব, যিহেতু মায়ে এতিয়া পঢ়িব নোৱাৰে, মাৰ বেমাৰ হৈ আছে, সেইবাবে এতিয়া বায়ে তুলসী চৰিত্ৰ পঢ়িব আৰু আগতে সেৱা কৰি লৈছে। এতিয়া আমিও সেৱা কৰি লওঁ দিয়ক নেকি। এয়া পাপাই সেৱা কৰি আছে। পায়স ৰেডি হৈ আছে। আমি প্ৰসাদ পায়স এইবোৰ আগবঢ়াই দিলোঁ। এইফালে আছে প্ৰসাদ আৰু এইফালে আছে ফল মূল আৰু এয়া চচপেনত আছে পায়স। এয়াই আৰু এনেকেই গ'ল আৰু কাতি বিহুটো। আৰু এতিয়া ইয়াতে আহি বায়ে পঢ়িব। এয়া বায়ে পঢ়ি আছে। এয়া হৈছে প্ৰসাদ। এয়া এতিয়া আমি প্ৰসাদ খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। যিহেতু এতিয়া ত্ৰিপুৰাণী নাই, অকল ভকত আছে। আমাৰ ভকু বাবুক সেইকাৰণে আমি দিবলৈ গৈ আছোঁ। কোৱা ত্ৰিপুৰাণী পিছত খাব, কোৱা। আজি আমাৰ ভ্লগটো আমি ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।